হেল্ল' বন্ধুসকল, ফেক্ট ইন আছামিজ চেনেলৰ তৰফৰ পৰা পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। তেনেহ'লে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰোঁ। শৰৎ মানে যেন শেৱালি ফুলাৰ বতৰ, শৰততে যেন আহিনৰ শীতৰ কুঁৱলী ধৰালৈ নামি আহে। কহুৱাবোৰেও যেন হাঁহিবলৈ আৰম্ভ কৰে। শৰৎ মানে যেন মা দুৰ্গাৰ আগমন। আহিন মাহৰ লগে লগেই যেন চাৰিওফালে মা দুৰ্গাক আদৰাৰ প্ৰস্তুতি। এতিয়া মাজত মাথো কেইটামান দিন বাকী, তাৰ পাছতেই দুৰ্গা পূজাৰ আনন্দত মতলীয়া হ'ব সকলো। সঁচাকৈ দুৰ্গা বুলি ক'লেই ভক্তগণৰ হৃদয়ত খলকনি উঠাৰ সমান্তৰালকৈ শিল্পালয়তো সৃষ্টি হয় উখল মাখল পৰিৱেশ। ইতিমধ্যে মৃত শিল্পীসকলে মাৰ মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছেই। কিন্তু এটা অতি ডাঙৰ আৰু আচৰিত কথা জানিলে আপোনালোকৰো চকু কপালত উঠিব। যি যৌনালয় বা বেশ্যালয়ক মানুহে অশুদ্ধ বুলি গণ্য কৰে, সেই যৌনালয়ৰ মাটি নহ'লে দেৱীৰ মূৰ্তি নিৰ্মাণৰ কাম আধৰুৱা হয়। সঁচাকৈ ই কেনেকৈ সম্ভৱ হ'ব পাৰে? কিন্তু কাৰণ যিয়ে নহওক কিয়, বেশ্যালয়ৰ অশুচি নাৰীৰ মাটিৰে দেৱীৰ মূৰ্তি তৈয়াৰ কৰা হয়। পুৰাণৰ মতে দেৱতাতকৈও বেশ্যা অধিক শক্তিশালী। অন্যহাতে সমাজ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰতিগৰাকী নাৰী এগৰাকী মাতৃৰ সমান। পুৰুষে নাৰীক বেশ্যালৈ ৰূপান্তৰিত কৰে। নাৰী কেতিয়াও অশুদ্ধ নহয়। সেয়েহে এই বাৰ্তাটো প্ৰতি বছৰে দেৱীৰ আৰাধনাত মিলাই দিয়া হয়। অৱশ্যে ইয়াৰ আঁৰত আন এক পৌৰাণিক ব্যাখ্যাও আছে। পুৰাণৰ মতে বিশ্বামিত্ৰ ঋষিয়ে জ্ঞান লাভৰ আশাত কঠোৰ তপস্যা কৰিছিল। স্বৰ্গৰ দেৱতা ইন্দ্ৰই এই কথাত ভয় খাই সৰগৰ অপেশ্বৰী মেনকাক ধ্যান ভংগ কৰিবলৈ ঋষিৰ ওচৰলৈ পঠাই দিছিল। যি কাম স্বয়ং দেৱৰাজে নোৱাৰিলে, সেই কাম মেনকাই সম্পন্ন কৰিলে। লগতে দুৰ্গা দেৱীক এটা ৰূপত পূজা কৰা হয়। দেৱীৰ এই নৱম ৰূপটো বেশ্যাৰ প্ৰতিনিধি। অষ্টম কন্যা পূজাৰ পিছত দেৱীৰ এই নৱম ৰূপটোক পূজা কৰা হয়। দেৱীৰ এই 9টা ৰূপ হৈছে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। যিসকল সমাজৰ দৃষ্টিত নিম্ন, যিসকলক বছৰজুৰি অশুদ্ধ জ্ঞান কৰা হয়, তেওঁলোকক দেৱী বন্দনাৰ সময়ত সাধাৰণ মানুহে পূজা কৰে। গতিকে আমি গম পালোঁ, হিন্দু ৰীতি নীতি অথবা সমাজত প্ৰচলিত বিশ্বাস অনুসৰি গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ, গোমূত্ৰ আৰু বেশ্যালয়ৰ মাটি ব্যৱহাৰ কৰাটো যথেষ্ট জৰুৰী। গতিকে বন্ধুসকল, আপোনালোকে কি ক'ব? দেৱ দেৱীৰ নিৰ্মাণৰ কামত বেশ্যালয়ৰ মাটি ব্যৱহাৰ কৰাটো জৰুৰীনে? ই ধৰ্মৰ বাহিৰত নেকি? আপোনালোকে কমেণ্ট কৰি জনাবচোন। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।